নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RD ফিল্মছলৈ। বন্ধুসকল, এবাৰ এজন শিক্ষকে তেওঁলোকৰ ক্লাছৰ প্ৰত্যেকজন ল'ৰা ছোৱালীকে এটা বেলুন দি কৈছিল, তোমালোকে এইটো ফুলাই ইয়াত তোমালোকৰ নিজৰ নিজৰ নামবোৰ লিখা। আৰু তাৰপিছত শিক্ষকজনে প্ৰত্যেকটো বেলুন মিক্স কৰি দিছিল। ল'ৰা ছোৱালীবোৰক কৈছিল যে তোমালোকে 1 মিনিটৰ ভিতৰত নিজৰ নিজৰ নাম লিখা বেলুনবোৰ বিচাৰি উলিওৱা। কিন্তু খুব কম সংখ্যক ল'ৰা ছোৱালীয়েহে নিজৰ নিজৰ নাম লিখা বেলুনবোৰ বিচাৰি পাইছিল। তেতিয়া শিক্ষকজনে আকৌ কৈছিল, এইবাৰ তোমালোকে যাৰ নাম লিখা বেলুনটো হাতত আহিব প্ৰথমতে সেইজন মানুহক দি দিয়া। তেতিয়া আপোনালোকক বিশ্বাস নকৰিব, 1 মিনিটৰ ভিতৰত প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ নাম লিখা বেলুনবোৰ পাইছিল। বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি কি শিকিলো বা কি শিকিব লাগিব? বন্ধুসকল, এই কাহিনীটোৰ পৰা আমি এইটো শিকিব লাগিব যে যেতিয়ালৈকে আমি নিজৰ সুখ বিচাৰি ফুৰিম তেতিয়ালৈকে আমি সুখ বিচাৰি নাপাম। যেতিয়া আমি নিজৰ লগতে ওচৰ চুবুৰীয়া বা বন্ধু বান্ধৱৰ সুখৰ কথা চিন্তা কৰিম তেতিয়া আমি নিশ্চয় সুখী হ'ম। হে বন্ধুসকল, আপুনি আত্মকেন্দ্ৰিক নহয়, ওচৰ চুবুৰীয়াৰ লগতে আপোনাৰ বন্ধু বান্ধৱৰ কথাও অলপ চিন্তা কৰক, তেতিয়া আপুনি সুখত থাকিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো মানে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মোৰ আহি থকা ভিডিঅ'টো চাব পাৰে। তো বন্ধুসকল, আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ। জয় আই অসম।